স্বাগতম জনালো মোৰ এটা নতুন ভিডিঅ'লৈ। আজি 3rd দিন আচাৰৰ আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ। আজি সকলো আহিলে বাৰু, বাইদেউ আহিলে, বাইদেউক সুধি লওঁ আজি প্ৰথমৰ পৰাই কি আচাৰ আজি শিকাব আমাক, সুধি লওঁ গৈ। এয়া বাইদেউ আজি আহি পালেহি আৰু আজি আমাক কি শিকাব মই সুধোঁ এতিয়া, আপোনালোকে শুনি লওক। আজি আমাক কি শিকাব বাইদেউ? আজি মই শিকাম, মাংস আচাৰ শিকাম। মাংসৰ আচাৰ? হয় হয়, মাংস আচাৰ শিকাম। মাংসটো কি মাংস বাৰু? এইটো মাংসটো আপোনাৰ চব মাংসৰে বনাব পাৰি, মানে হাঁহৰ পাৰি, পাৰ পাৰি, তাৰপিছত আপোনাৰ চিকেনৰ পাৰি আৰু আপোনাৰ গাহৰি মাংস বনাব পাৰি, চবৰে বনাব পাৰি। কিন্তু মই আজি হেৰিহে শিকাম আপোনালোকক মই আজি মানে মাংস শিকাম, ব্ৰইলাৰ মাংস শিকাম। আৰু মাংসটো কি হয়, তাৰমানে এটা বনালে আপোনাৰ গোটেইবিলাকৰে হেৰিটো মানে প্ৰচেছটো একেই। তাৰমানে মই আজি আপোনালোকক ব্ৰইলাৰ মাংস শিকাম। আৰু মাংসটো আচাৰ বনালে তাত কি কি দিব পাৰি? আপুনি কিবা ছডিয়াম বেঞ্জয়েট এনেকৈ কিবা এচিড কিবা কিবি নাম কৈছিলে, এইবিলাক দিব পাৰে? দিব পাৰি। মই আপোনালোকক যেতিয়া এটা প্ৰেক্টিকেল দেখুৱাম তেতিয়া আপোনালোকে গম পাব। কিন্তু আমাৰ লাগিব জিৰা গুড়া, ধনিয়া গুড়া, তাৰপিছতে জালুক গুড়া, চিলি পাউডাৰ, এনেকৈ মানে গোটেইখিনি মানে মছলাখিনিতো জেনেৰেলি সাধাৰণতে লাগিবই। আৰু বনোৱা প্ৰচেছটো মানে কেনেকৈ হয় সেইটো আপোনালোকক প্ৰেক্টিকেল দি দিম। তথাপিও মানে কি সৰু সৰু পিচ কৰি ল'ব লাগিব, লৈ পেলাই ধৰক অলপ বইল কৰি ল'ব লাগিব, বইল কৰি লৈ পেলাই উঠাই থ'ব লাগিব। তাৰপিছত অলপ তেল গৰম কৰি পেলাই ভাজিব লাগিব। ভাজি পেলাই সেই ভাজাখিনি আকৌ এক্সট্ৰাকৈ থৈ দিব লাগিব। থৈ দি পেলাই বাকী মছলাখিনি তাত এড কৰিব লাগিব। সেইটো মানে ধৰক যেতিয়া পাছত যিটো প্ৰেক্টিকেল দিম, প্ৰেক্টিকেলটোত দিলে আপোনালোকে গোটেইখিনি ভালদৰে বুজি পাব। আৰু লগতে আপোনালোকক ধৰক যিটো আমাৰ বেছি দিনলৈকে ৰাখিব পৰা এটা এটা থাকে, চিষ্টেম এটা থাকে, সেইটো কৰিবলগীয়া হ'লে আমি তাত মানে প্ৰিজাৰ্ভেটিভটো ইউজ কৰিব লাগিব। সিমানেই আজি আৰু মাংস আচাৰটো শিকোৱা হ'ব তাকে। আৰু বাইদেউৰ নিজৰে ভিনেগাৰৰ উদ্যোগ আছে না বাইদেউ? না মই নিজে ভিনেগাৰ প্ৰস্তুত কৰোঁ, কৰি পেলাই ধৰক মাৰ্কেটত মই এৰিছোঁ। মোৰ এনেই আপোনাৰ ব্ৰেণ্ডটোৰ নাম হ'ল জেউতি ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী। মোৰ প্ৰডাক্টটোৰ নামো জেউতিয়ে হয় আৰু জেউতি হয়। আৰু মই নিজে তাতে ভিনেগাৰ প্ৰস্তুত কৰিছোঁ, কৰি মই বাহিৰলৈ অলপ চলপ দিছোঁ। আৰু বাইদেৱে মানে আচাৰ এইবিলাকৰ লগতে সম্বন্ধৰ কাৰণে এতিয়া আচাৰৰে সৰু সৰু উদ্যোগ বনাইছে, তাত প্ৰস্তুত কৰিছে, বিক্ৰীও কৰিছে আৰু তাতে ব্যৱহাৰো কৰিছে, নহয় জানো? ভিনেগাৰটো তাতো ব্যৱহাৰ কৰিছে, বিক্ৰীও কৰিছে। আৰু আজি আপোনালোকলৈ মই যোৱাকালি অৰ্ডাৰ দিছিলে। যোৱাকালি অৰ্ডাৰ দিছিলে, মই দেখাম বাৰু আপোনালোকক, অলপ দেখাই দিম বাইদেউৰ প্ৰডাক্টবিলাক। আৰু আচাৰৰ লগত কি কি জড়িত আমি নাজানো এইবিলাক, আমি আৰু এনেই ঘৰত চিম্পুলকৈ ভোট জলকীয়া আচাৰ বনাই খাওঁ, আমৰ আচাৰ বনাই খাওঁ, কিন্তু এইবিলাক বস্তু ব্যৱহাৰ কৰি পোৱা নাই। সেইকাৰণে ভেঁকুৰো লাগে চাগে। এতিয়া শিকিছোঁ যেতিয়া গোটেইখিনি ভালকৈ শিকি লওঁ আৰু তাৰপিছত বনাই খাওঁ। পাৰিব নিশ্চয় পাৰিব আপোনালোকে। এইটো মানে ইমান বিশেষ টান নহয়। ধৰক 1 কিলোগ্ৰামৰ এটা যদি হিচাপ এটা আপোনাৰ লৈ লোৱা যায়, তেতিয়া ধৰক 1 কিলো 2 কিলোকৈ বঢ়াই তাৰ হেৰিটো লৈ যাব পাৰিব। যেনে ধৰক 1 কিলোত যদি ছাপ'জ মই এটা উদাহৰণ দিছোঁ, 10 গ্ৰাম যদি জিৰা লাগিল, 5 গ্ৰাম যদি ধনিয়া লাগিল, এনেকুৱা এটা মানে আমাৰ হিচাপ আছে। আপোনালোকক দিছোঁৱে অলৰেডি মই। সেই হিচাপ মতে কৰি গ'লে আৰু প্ৰিজাৰ্ভেটিভটো মানে সম্পূৰ্ণ ইকুৱেট হিচাপে যদি আমাৰ সেইটো ইউজ কৰা যায়, ব্যৱহাৰ কৰা যায়, তেতিয়াহ'লে আচাৰ কেতিয়াও ভেঁকুৰি নাযায়। আৰু মোৰ হিচাপতো 1 বছৰ 1.5 বছৰ আৰামছে ৰাখিব পৰা যায়। হ'ব, এতিয়া আপোনালোকক প্ৰেক্টিকেল দেখাম। এইফালে মাংস কাটি আছে আৰু আদা নহৰু গুচাই আছে। আজি হ'ব মাংসৰ আচাৰ। মাংস কাটি আছোঁ আমি। মাংস কাটি আছে, আমাৰ জোল মাংস আচাৰ বনাব এতিয়া, আপোনালোকে চাই থাকক। এইফালে আদা নহৰু বাচি আছে চবে। এয়া এইটো মই ইয়াত ইউজ কৰিম, এইটো মোক লাগিব। বাইদেউহঁতে এয়া মছলা পিচি হৈ গ'ল। ধুনীয়া আছে দে। আৰু এইফালে পিঁয়াজ কাটি আছে। মাংস আচাৰৰ কাৰণে এয়া যোগাৰ চলি আছে।
মাংস উহাবৰ কাৰণে এতিয়া পানী দিয়া হৈছে গৰম 1 কেজি মাংস গৰম হ'ব দিয়ক মোৰ বেগটো যে ভিনেগাৰৰ বটলটো আছে সেইটো লৈ হওক টেবুলতে আছে নেকি আৰু এই কালাৰ চালাৰকেইটা আনি দিয়কচোন দেখিবলৈ ভাল হ'ব ন পাছত ভৰাই লৈ গ'লে হ'ব চামুচ এখন লৈ আহিব চামুচ আছে কালি দেখা পাইছোঁ ভিনেগাৰ ন প্ৰথমে ইয়াতে কি দিলোঁ জিৰা গুড়া ধনিয়া গুড়া তাৰপিছত জালুক গুড়া আৰু জলকীয়া গোটেইখিনি দিলোঁ আৰু ভিনেগাৰ দি পেলাই আমি প্ৰথম মছলাখিনি অলপ গুলি ল'লোঁ গুলি লৈছে অলপকৈ দিব হা মাংস প্ৰায়টো হৈ গ'ল ন পিঁয়াজ নহৰু এইখিনি আদা দিলোঁ হালধি মাংসখিনি বইল কৰি ল'লোঁ ন প্ৰথমতে কাটি ল'লোঁ তাৰপিছত বইল কৰিলোঁ বইল কৰি পেলাই টুকি লৈ অলপ মানে ভাজি ল'লোঁ তাৰপিছতে আদা পিঁয়াজ নহৰু এইখিনি আমি ভাজি ল'লোঁ তাৰপিছত আমি যিখিনি হেৰি আছে যিখিনি জিৰা গুড়ি ধনিয়া গুড়ি যিখিনি আপোনালোকৰ ভিতৰত দিছিলোঁ সেইখিনি আমি এনেকৈ অলপ ভিনেগাৰত তিয়াই ল'লোঁ লৈ পেলাই আমি তাতে দেখোন ধৰিছোঁ ইয়াতে যদি হেৰি কৰা হয় শুকান জলকীয়া মানে দিব পৰা হয় ভাল আছিলে হ'ব একো নাই বিলাহীটো নাই আপোনালোকে বিলাহীটো এই মছলাখিনিৰ লগতে পেষ্ট কৰি ল'ব লৈ পেলাই এনেকৈ ভাজি দিব ঘৰত আছিলে বাইদেউ কোৱা হ'ব লৈ দিয়ক এতিয়া আপুনি এটা কাম মানুহবিলাক কি যে চেলি দিছে চেনি জ্বলা নিমখ চেনি অলপ দিছে ন বাইদেউ চেনি অলপ কালাৰটোৰ কাৰণে অলপ চেনি দি দিছোঁ অঁ প্ৰথমটো মছলাখিনি ভাজিলোঁ গম পাইছে আদা পিঁয়াজ নহৰু সেইখিনি ভাজি ল'লোঁ তাৰপিছত মাংসখিনি দি দিলোঁ তাৰপিছতে আপোনাৰ এতিয়া অলপ চেনি দিলোঁ কালাৰটো উঠিবৰ কাৰণে এয়া আমি লৰাই আছোঁ আৰু 1 মিনিটমান লৰাই লৰাব লৰাই পেলাই আমি নমাই দিম আপোনালোকে মাংস আচাৰ বনাব পাৰিব আৰু যিকোনো মাংস এনেকৈ ধুনীয়াকৈ বাছি ল'ব হাড়খিনি আঁতৰাই ল'ব আঁতৰাই লৈ প্ৰথম বইল কৰিব বইল কৰি মানে বইলটো বেছি একেবাৰে বেছি সিজি যোৱাকৈ অলপ কৰিব কৰি পেলাই নমাই থ'ব তাৰপিছত তেলখিনি গৰম কৰি মাংসখিনি অলপ ফ্ৰাই কৰি ল'ব বেছি ফ্ৰাই কৰিলে টান হ'লে অলপ প্ৰব্লেম হ'ব গতিকে টান নকৰিব অলপ কেঁচাকৈ ৰাখিব তাৰপিছত থৈ পেলাই লৈ প্ৰথম আদা পিঁয়াজ নহৰুখিনি ভাজি ল'ব ভাজি লোৱাৰ পাছত এনেকৈ কমপ্লিট নহয় আমাৰ অলপ ভাজি ল'ব ভাজি লোৱাৰ পাছতে কি কৰিব যিখিনি আমি গুড়া মছলা থ'লোঁ সেইখিনি একেলগে আপোনাৰ এটা হেৰিয়াত মিহলাই ল'ব ভিনেগাৰ পানীত আমি কিমান দিলোঁ সেইখিনি মছলাৰ কাৰণে 300 ml দিলোঁ এই বটলটো 300 ml ধৰে সেইখিনি আমি তাত দি দিলোঁ দি পেলাই নহৰু পিঁয়াজৰ পাছতে আমি মছলাখিনি ভাজি লৈ কি কৰিলোঁ মাংসখিনি দি দিলোঁ মাংসখিনি দি কিমান মিনিটমান হ'ল বাৰু 2-3 মিনিটমান হ'ল আমি লৰাই দিলোঁ দি পেলাই আমি নমাই থৈ দিলোঁ হ'ব এতিয়া হেৰি দি দিম মানে লাষ্টত আমি হেৰি ছ'ডিয়াম বেঞ্জয়েট দি দিম তেতিয়া আমাৰ সেইটো ঠাণ্ডা হ'ব কেমিকেলবিলাক সদায় ঠাণ্ডা হ'লে ইউজ কৰিব লাগে
কিহৰ কাৰণে ইয়াতে এতিয়া ছডিয়াম বেঞ্জইডটো হয়, দিয়া হয়। হেৰি মাংস বা মাছৰ কাৰণে হয় এতিয়া ফলত ফলতে কেইটা আচাৰৰ কাৰণে সেইটোৱে আচাৰ কাৰণে আচাৰৰ কাৰণে চবতৰ কাৰণে বেলেগ মাংসত মই বগা সৰিয়হটো দিলোঁ দিয়া হ'ল একেবাৰে চুপি মেলি এটা পিপা দিয়ে হা পিপাটো দিয়ে সোমাব তেতিয়া চাইডে চাইডে নালাগে তাৰপিছত ইয়াতে এটা হেৰি আছে ইয়াতে এইটো মানে হেৰি বুলি কয় জিপাৰ বুলি কয় এই পেকেটটোক জিপাৰ বুলি কয় এইটো এনেকৈ টানি দিলে মানে কি হ'ল এইটো হেৰি হৈ গ'ল এইটো মানে কি হৈ গ'ল ইয়াৰ চিল হৈ গ'ল আৰু এটা আছে সেইটোত মানে চিলিং মেচিন দি এইটো মানে এনেকৈ কাৰেণ্টত দি পেলাই সেইটো চিল কৰি দিবলৈ মই সেইটো দেখাইছিলোঁ এইটো এনেকৈ দি দিলে হৈ গ'ল ইয়াৰ ওপৰত আপোনালোকে লেবেল লগালে কথা এইটো এতিয়া হ'ল দে থৈ দে তেনেকৈ 1 হেৰি আছে মানে 100 হেৰি কাম আছে বেছিকৈ আছে 40 গ্ৰাম আছে 39 এইটো বাৰু থাকক একো কথা নাই পাছত আপোনালোকে 100 গ্ৰামৰ পেকেট বনালে 100 গ্ৰামৰ ভৰাব 200 গ্ৰামৰ বনালে 200 গ্ৰামৰ ভৰাব একচুৱেলি এখনত হেৰি বেছি জোখে এখন এচিড চেচিডবিলাক মছলা জোখা হয় তথাপি 200 গ্ৰামৰ বটলটো এনেকৈ জুখিব পাৰিব আপোনালোকে এতিয়া 17 গ্ৰাম বেছি আছে হা 200 গ্ৰামটো 17 গ্ৰাম বেছি আছে বেছি আছে এইটো মই জাষ্ট আপোনালোকক দেখাইহে দিছোঁ এইটো মই দেখাইহে দিছোঁ এতিয়া ছডিয়াম বেঞ্জইড দিব এতিয়া বাইদেউ মাংসখিনি পেকিং কৰিব দিলে সৰু চামুচি ভৰাব হা এই চাইডত নালাগে ইয়াতে ভৈয়াম ইমান তেলটো অলপ কমিছে ক কিবা কবি খাব লাগি গৈছে দেখি এয়া আমাৰ ৰান্ধনী বাইদেউ আৰু এয়া বেষ্ট ৰান্ধনী বাইদেউ বাইদেউ কচোন নামটো নমস্কাৰ মোৰ নাম বুলবুলি মহিলা বাইদেউ এনে আচাৰ বনোৱাটো বহুতখিনি হেৰি কৰিছে হেল্প কৰিছে বহুত স্মাৰ্ট বহুত এক্টিভ ভাল লাগিছে